শ্রী শ্রী জগন্নাথ দেৱৰ ৰথ যাত্ৰা আজি এই কোকৰাঝাৰত যেটো ৰথ যাত্ৰাৰ যেটো প্ৰগ্ৰাম ইয়াত থাকিবলৈ পাই মই খুব ভাল লাগিছে আৰু মই কৈছো কোকৰাঝাৰ এই টাউনত যিমান জগন্নাথ প্ৰভু জগন্নাথ দেৱৰ ভক্তসকল আছে সকলোকে লৈ পেলাই আমি এই বিটিসি সকলো জাতি জনগোষ্ঠী লৈ পেলাই সকলো জাতিকে লৈ পেলাই আমি একেলগে কাম কৰি যাম আপোনালোকেও এই অঞ্চলৰে মানুহ কথা হিতুৱে আৰু জগন্নাথ ভক্তসকলৰ কাৰণে আমি এটা এনাউন্সমেন্ট দিছো 6 মাহ 7 মাহ আগতে যে বাক্সা জিলাত এটা জগন্নাথ মন্দিৰ তাৰ মানে ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে এটা 30 কোটি টকাৰে আমি এই ইস্কন মন্দিৰটো বনোৱা হ'ব জগন্নাথ মন্দিৰটো বনোৱা হ'ব বুলি ইতিমধ্যে আমি আমাৰ বিটিসি বাজেটৰ 10 কোটি টকা আমি ধৰিছো আৰু আমি কৈছো যে আমি সকলো ধৰ্মীয় লোকসকলক বিটিসি গভৰ্ণমেণ্ট হিচাপে সমানে সন্মান দি পেলাই আমি কাম কৰি যাম এই হিচাপত আমি ব্ৰহ্ম ধৰ্মীয় লোকসকলৰ কাৰণে এই বছৰত আমি 10 কোটি ধৰিছো আৰু ইয়াৰ পিছত আমাৰ বড় সাহিত্য সভাৰ আগৰ প্ৰেসিডেন্ট আমাৰ যোগেন্দ্ৰ বসুমতাৰী ডাঙৰীয়াৰ কাৰণেও আমি 5 কোটি টকা ধৰিছো আৰু আমাৰ সীতানাথ ব্ৰহ্ম চৌধুৰী বড় অসম সাহিত্য সভাৰ আগৰ প্ৰেসিডেন্ট আছিল তাৰ নামতো আমি 10 কোটি ধৰিছো আৰু জুবিন গাৰ্গ ফাৰ্গৰ নামত আমি আজি 10 কোটি টকা ধাৰ ধৰি 10 কোটি টকা বাজেটত ধৰিছো আমাৰ বিটিসি ইনফ্ৰাষ্ট্ৰাকচাৰৰ মততে আমি আৰু আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নামতো আমি 10 কোটি টকা ধৰিছো কাইদে হেলেনাৰ নামতো আমি 5 কোটি টকা দিছো আৰু আমাৰ এনেকুৱা আমাৰ এই শংকৰ আজান ফকীৰৰ নামত আমি 5 কোটি টকা বাজেটত ধৰিছো আমাৰ বিটিসি যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ পইচা হেতুটি আমি আৰম্ভ কৰিব এই বছৰত মততে শংকৰ আজান ফকীৰ যেটো অডিটৰিয়াম হল এটো 5 কোটি ধৰিছো ইয়াতকে বেছি লাগিব আমি আপাতত 5 কোটি টকা ধৰিছো আৰু আমাৰ মততে আৰু আমাৰ ইয়াত জগন্নাথ শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ যেটো ভক্তসকলে কিছু সমস্যাৰ কথা কৈছে মই এটো সমাধান কৰি দিম কোকৰাঝাৰৰ কথাটো ঠিক আছে ফাইনাল খেল চাবলৈ ইচ্ছা আছিল কিন্তু টিকেট পোৱা নাই ফ্ৰান্সত সাপোৰ্ট কৰিছিল কিন্তু কি কম আৰু এতিয়াতো আৰ্জেণ্টিনা আৰু স্পেইন এতিয়া মই খেলাটো আকৌ ৰিপিট চাম ইয়াৰ পিছতহে মই ক'ব পাৰিম দেই